লাহৰীঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন বাইক আৰোহী মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ভুৰাগাঁও নগাঁও সংযোগী পথত ট্ৰেক্টৰ আৰু বাইক আৰোহীৰ মাজত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ভয়ংকৰ দুৰ্ঘটনাৰ ফলত বাইক আৰোহীজন থিতাতে নিহত হয় বাইক আৰোহীজন লাহৰীঘাটৰ চেটুৱাই খাইটি গাঁৱৰ শাহজাহান আলী বুলি চিনাক্ত কৰা হৈছে শাহজাহান আলী ৰজাগাধোৱা গাঁও পঞ্চায়তত কৰ্মৰত আছিল দুৰ্ঘটনাগ্ৰস্ত বাহনৰ নম্বৰ AS21C9134 আৰু বাইকখনৰ নম্বৰ AS21H4810 ঘটনাৰ বিৱৰণী মৰ্মে বাইক আৰোহীজন লাহৰীঘাটলৈ গৈ থকাৰ অৱস্থাত ট্ৰেক্টৰৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় যদিও ততাতৈয়াকৈ লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চললৈ বিৰাজ কৰে তীব্ৰ চাঞ্চল্য